ছাগল দোকান বেকাৰ কৰি পেলাই খায় তাৰ ল'ৰাক যদি মাৰি পেলাই জখম কৰি কি ধৰণৰ এখেতক কিয় এপইণ্টমেণ্ট দিলে প্ৰিন্সিপালে গতিকে তেনেকৈ কেলেংকাৰী যোৱা প্ৰিন্সিপালক আমি ৰাখিব নোৱাৰোঁ আজি লাষ্ট আজি আমি এখেতক চাঠাই কৰিম ছাগল দোকান বেকাৰ কৰি পেলাই খায় তাৰ ল'ৰাক যদি মাৰি পেলাই জখম কৰি ময়ে ফাৰ্ষ্ট ফাউণ্ডাৰ প্ৰেচিডেণ্ট 2008 পৰা মই স্থাপন কৰিছোঁ আমি চাদা তুলি পেলাই স্কুলখন গঢ়িছোঁ এতিয়া এই স্কুলখন এনেকৈ সুন্দৰকৈ চলি আছিল 8 বছৰ যাবত যিজন প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী আছিল সিহঁতে কোনো মিটিং নকৰে গাৰ্জেন মিটিং নকৰে বডি মিটিং নকৰে আৰু কোনো হিচাপ নিকাচ নাই টাকা পইচা ইমান কালেকশ্যন হয় বছৰে বছৰে হাজাৰ লাখ টকা এই টাকা ক'ত যায় বেংকতো কোনো লেনদেন নাই ট্ৰেনজেকশ্যন নাই ওচৰতে বেংক আছে আমাৰ ইউকো বেংক গঢ়ি পেলাই হাকা গতিকে তাত কোনো ট্ৰেনজেকশ্যন নাই যিটো টাকা আছে সেইটো বোলে উঠাই লৈছে যে নহওক আমাক নতুন কমিটি লাগে অলৰেডি পুৰণা প্ৰেচিডেণ্ট যিটো আছে বিধান ব্ৰহ্ম এখেতে অলৰেডি 2010 না 8 এই বছৰতে যোৱা জুলাই মাহৰ 7 তাৰিখ না 8 তাৰিখে এখেতে অলৰেডি ৰিজাইন দিছে আমাৰ সন্মুখতে লিখি দিছে মই এই এডক কমিটিৰ প্ৰেচিডেণ্ট আৰু শংকৰ কুণ্ডু এখেতে ভাইচ প্ৰেচিডেণ্ট আমি দুজনে যাই পেলাই এখেতৰ ঘৰত এখেতক লগ ধৰি আলোচনা কৰাৰ পিছত এখেতে ৰিজাইন লেটাৰত চহী দিছে আৰু এই চহীখন আমি ফুলেন্দ্ৰ ভাগৱতী ছাৰক গুৱাহাটী যিটো শিশু শিক্ষা বিদ্যা ভাৰতীৰ যিটো প্ৰেচিডেণ্ট তাক আমি জমা দি আছোঁ এখেতে কৈছিল যে উইদিন 15 তাৰিখৰ ভিতৰত 25 তাৰিখৰ ভিতৰত আপোনালোকৰ এইটো এডক কমিটিখন আমি এপ্ৰুভ কৰি দিম আপোনালোকে হোৱাটছআপত পাব কিন্তু আজিলৈকে দিয়া নাই গতিকে আমাক নতুন কমিটি লাগে আজি আমি গোটেইকেইটা গাৰ্জেন আহিছে সিহঁতক লৈ পেলাই আমি এটা মিটিং গৰ্জিয়াছ মিটিং কৰিম গৰ্জিয়াছ মিটিং কৰি আমি 5 তাৰিখত আমি 50 জন সিলেক্ট কৰিম মেম্বাৰ 50 জনৰ ভিতৰত আমি 21-22 জন বা 19 জন আমি এক্সিকিউটিভ কমিটি বনাম আজিয়ে আমি সেইটো লাষ্ট সিদ্ধান্ত লৈছোঁ আৰু এই প্ৰিন্সিপালক আমি ৰাখিব নোৱাৰোঁ যিহেতু এওঁ এনেকৈ খেলেখাৰে কৰি আছে ল'ৰা ছোৱালীক মাৰাৰ কোনো অধিকাৰ নাই কোনো টিচাৰৰ এওঁ মাৰি কিয় জখম কৰি দিলে ভিতৰত কিয় চিন থাকিল আৰু এজন ল'ৰাটো মানে ভয়তে জ্বৰ হৈ গ'ল যোৱাকালি হস্পিটেললৈ গ'ল হস্পিটেলত আনি সিহঁতে ট্ৰিটমেণ্ট কৰি আনিলাক এই যে অলপ আগতে বোধহয় নিফেন ৰায় এখেতৰ বোধহয় আপোনালোকক দিছে ৰিপৰ্টটো গতিকে এই প্ৰিন্সিপালক আমি ৰাখিব নোৱাৰিম গতিকে আজি আমাৰ লাষ্ট এখেতক আমি এনেকুৱা কেলেংকাৰী মানুহ উদাই মোদাই মাষ্টাৰবিলাকতে চাঠাই কৰিব আৰু যিজন শিক্ষিত মাষ্টাৰ নহয় হিন্দী মিডিয়াম বা অসমীয়া মিডিয়াম যিজন আণ্ডাৰ গ্ৰেজুৱেট ফিউ পাছ মেট্ৰিক পাছ এইবিলাকক এওঁ সোমাই দি আছে 3,000 4,000 5,000 বেতন দি সিহঁতে কোনো ইংলিছ মিডিয়ামৰ মানুহ ল'ৰা নহয় বা শিক্ষক নহয় সিহঁতে ইংলিছ ভালকৈ ক'ব নোৱাৰে ইংলিছ ৱৰ্ড সিহঁতে ভালকৈ ক'ব নোৱাৰে বা স্পেলিং ক'ব নোৱাৰে মেংগ' বানান যদি হয় এজন ইংলিছ টিচাৰ ইংলিছ মিডিয়াম স্কুলৰ ইংলিছ মাষ্টাৰ যদি মেংগ' বানান নোৱাৰে কেনেকৈ শিক্ষকতা কৰিলে তাত কি ধৰণৰ এখেতক কিয় এপইণ্টমেণ্ট দিলে প্ৰিন্সিপালে গতিকে তেনেকৈ কেলেংকাৰী যোৱা প্ৰিন্সিপালক আমি ৰাখিব নোৱাৰোঁ আজি লাষ্ট আজি আমি এখেতক চাঠাই কৰিম এফআইআৰ দিম মাৰপিটটো আমি অলৰেডি ইহঁতক কৈছোঁ আমি আজি থানাত যাম থানাত যাই আমি আউটপোষ্টত যাই পেলাই তাতে আমি এইটো ৰিপৰ্টত এফআইআৰটো দিম বিচনাত পৰি আছে গতিকে তাৰ একশ্যনটো কোনে ল'ব একশ্যনটো লাগিবই আমাক তাতো ট্ৰিটমেণ্ট কোনে দিব এওঁতো গৰীব মানুহ ট্ৰিটমেণ্ট কৰিব নাই পইচাই নাই সৰু সুৰা দোকান দি পেলাই ছাগল দোকান বেকাৰ কৰি পেলাই খায় তাৰ ল'ৰাক যদি মাৰি পেলাই জখম কৰি ভয় দেখুৱাই পেলাই এতিয়া জ্বৰ হৈ আছে ল'ৰাটো যোৱাকালি হস্পিটেলত খাৰপুৰ হস্পিটেলত গোসাইগাঁৱত লৈ পেলাই ট্ৰিটমেণ্ট কৰি আনিল আজি আহিব নোৱাৰিলে মই সুধিলোঁ এতিয়া আহিব পাৰিম নে নাই আহিব নোৱাৰিম বিচনাত আছে গতিকে সেইটোতো আমি তেনেকুৱা মাষ্টাৰক যিজন মাষ্টাৰে ল'ৰা ছোৱালীক মাৰে তাক আমি এলাউ নকৰিম আৰু কেলেংকাৰী কৰা প্ৰিন্সিপালক আমি এলাউ নকৰিম আজিৰ পৰা একেতে চাফা ৰাফা আমি কৰি দিম